ইয়াত দশমী আজি পূজা দেৱী বিসৰ্জন বেয়াই লাগিছে এই বহুত দোকানবিলাকৰ মিঠাইবিলাক ৰৈ গৈছে বহুত দোকানৰ বস্তু বিক্ৰী নোহোৱাকৈ ৰৈ গৈছে তেওঁলোকৰ দুখ দেখি পেলাই মোৰ মনটো দুখেই লাগিছে এই মিঠাই দোকানবোৰৰ মিঠাইবিলাক এতিয়া কি হ'ব লোকচান দিছে হ'ল এয়া দেৱী লাহে লাহে গাড়ীত তুলি আছে আৰু বহুত দেৱী নি আছে উঠাবলৈ এয়া লক্ষী মন্দিৰ হয় গুৱাহাটী বেলতলাৰ লক্ষী মন্দিৰ আজি দেৱী বিসৰ্জন দশমী কালি এসময়ত মানুহৰ বহুত সমাগম আছিলে আজি এতিয়া সমাগম নাই সকলোৰে মনত দুখ উৎসৱমুখৰ পৰিৱেশটো শেষ হৈ গৈছে দশমী এইফালে অনেক দেৱী নি থাকে বিসৰ্জনৰ কাৰণে চাবলৈ ভাল বিসৰ্জন ব্ৰহ্মপুত্ৰত নিব বশিষ্ঠত নিব উঠাবলৈ এয়া লক্ষী মন্দিৰৰ দেৱী বিসৰ্জন নিবলৈ এয়া নি আছে লাহে লাহে গুৱাহাটী বেলতলা লক্ষী মন্দিৰৰ দেৱী বিসৰ্জন দেৱীক লৈ যাব পানীত পেলাই দিব পইচা পানীবিলাকো কিছুমানে কয় লুটি থৈ যায় উপায় নিদি কিছুমানে সৰু দেৱীবিলাক ৰাস্তাৰ কাষত ৰাখি দিয়ে
বছৰৰ কাৰণে আকৌ অহা বছৰলৈ আহিব